জনজাতি কৰ্ণৰ দাবীত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি ডুমডুমাত মৰাণ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত আজি ডুমডুমাত সদৌ মৰাণ ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মৰাণ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত ডুমডুমা নগৰ মাজমজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিমূৰ্তি দাহ কৰি এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মৰাণ জনগোষ্ঠীৰ লগতে অসমৰ ৬ জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে পৰৱৰ্তী সময়ত আৰু অধিক জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী সদৌ মৰাণ ছাত্ৰ সন্থাই। সংগ্রাম চলিছে